মই দীপাংকৰে মোৰ এইটো চেনেল আপোনালোকক সকলোকে পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ। আচলতে বহুদিন ভিডিঅ' দিব পৰা নাই অলপ ব্যস্ততাৰ কাৰণে। এইখিনিতে আপোনালোক সকলোকে ৰঙালী বিহু ওলগ যাচালোঁ। আচলতে আজি আমাৰ জুৰীয়া আঞ্চলিক যুৱ সমাজৰ সৌজন্যত দুদিনীয়া কাৰ্যসূচী ৰঙালী বিহুটো উলহ মালহেৰে পাতিবলৈ মনস্থ কৰিছোঁ। আজি তাৰ হৈছে প্ৰথম দিন এতিয়া প্ৰথমতে পতাকা উত্তোলন হ'ব, তাৰপিছত শ্বহীদ তৰ্পণ হ'ব, তাৰপিছত আমাৰ আমি এটা ব্যতিক্ৰমী অনুষ্ঠান কৰোঁ প্ৰথম দিনাখন বিহুৰ বাট বিহু। আচলতে বাট বিহুটো হৈছে বাটৰ নেটৰ নিচিনাই আমি গাঁৱৰ বিভিন্ন ঠাইত গৈ পেলাই আমি বিহু প্ৰদৰ্শন কৰোঁ। আচলতে সেই অনুষ্ঠানটো ৰাইজৰ বহুত সঁহাৰি পোৱা যায়, সেইকাৰণে আমি এই অনুষ্ঠানটো প্ৰতি বছৰে ৰাখোঁৱেই। অলপ পিছতে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। সকলোখিনি ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই নিশ্চয় ভাল পাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে নিশ্চয় ভিডিঅ'টো এটা লাইক কৰি দিব। তেন্তে আহক বেছি কথা নকওঁ, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আমাৰ আজি পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ আছিলে, সেই কাৰ্যসূচী মতে সেই সমাপ্ত হৈছে। এতিয়া আমি আহঁত গছৰ তললৈ যাম আৰু তাতে বাট বিহু যি অনুষ্ঠান আৰম্ভ কৰিম। গতিকে সকলোকে দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ' চাই থাকক। Holy
ভাঙি ভাঙি না ভাত মেলি ককাল ভাঙি ভাঙি না কামিয়া ধৰি জুৰিছো হুঁচৰি গাঁৱৰনো ঘৰে ঘৰে ঢোলৰে গুমগুমনি গাঁৱৰনো ঘৰে ঘৰে গুমগুমনি বিহু বিহু বিহুতি বসন্তৰ আগমনি কুলি চৰাই বিননি বিহু কামিয়া ধৰি আহিছো হুঁচৰি গাঁৱৰনো ঘৰে ঘৰে ঢোলৰে গুমগুমনি গাঁৱৰনো ঘৰে ঘৰে ঢোলৰে গুমগুমনি আমি আহি পেলাই আমাৰ জুৰিয়াত ডিৰেঙা পালোহি ইয়াতে আমাৰ বাট বিহুৰ লাষ্ট পইণ্টটো হ'ব ইয়াৰ পিছত আমি ভিডিঅ'টো এইখিনিতে শেষ কৰিম যদি ভিডিঅ' চাই ভাল লাগে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব মোৰ চেনেল এইটো ছাবস্ক্ৰাইব কৰিব চাৰে ঘণ্টা টিপি দিব যাতে মই যি ভিডিঅ' কোনবিলাক চাব পাৰে তেন্তে আপোনালোকে ভিডিঅ'টো উপভোগ কৰক তাৰপিছত আমাৰ ভিডিঅ'টো সামৰিম গামোচা বব জানে নে নবৰু মাল চিলাই জানে নে আমাৰ ঘৰৰ সেইজনীয়ে ৰুমা চিলাব নেজানে আমাৰ ৰুমা চিলাব নেজানে জানা ৰিবি কৰে ৰঙিলিও হৈ কিলা বালিচৰ ৰিবি কৰে কমিলিও ৰঙিলিও হেলা বালি চৰাই ৰিবি কৰে কমিলিও হেলা বালি চৰাই নাচ ৰঙিলি নাচ কমিলি হাতে পুতি মেলি কঁকাল কি ভাঙি নাচ হাতে মেলি মেলি কঁকাল ভাঙি ভাঙি নাচ হাতে মেলি মেলি কঁকাল ভাঙি ভাঙি নাচ
তেজুৰি পাবলৈ চৰণৰ ধূলি কিবা দুখলে ক্ষমিবা ৰাইজ হবে নিজৰ ভাই একাই বুলি